যে মোবাইলটো এতিয়া মোৰ এবছৰে আছে, এবছৰ যদি মই কষ্ট কৰিলো তাৰ পিছতো টাইম আছে মোবাইল চলোৱা। বায়'লজি হৈছে যোনে এক্সামটো পাছ কৰিবলৈ হেল্প কৰে, ফিজিক্স আৰু কেমিষ্ট্ৰি হৈছে যোনটো ৰেংক আনিবলৈ হেল্প কৰে। 28,000 ষ্টুডেণ্টছে মুঠছে বেছি পাইছে বায়'লজি, আৰু মই জাষ্ট দুটা কুৱেশ্যন ভুল কৰিছিলো। তেনেকুৱা নাছিলে যে বহুত বেছি হেপী, কাৰণ কিবা নে কিবাটো মই জানিছিলো যে মোৰ সিমানখিনি ৰেংক আহিব। নিট ক্ৰেক কৰিবৰ কাৰণে NCERT বুকছখন কিমান প্ৰয়োজন, নে কোচিঙতে হৈ যায়? মেথছ মানে এটা কুৱেশ্যন কৰি পেলাই JEE 98% পাইছে, গতিকে কিমান ব্ৰেইনি, কিমান টেলেণ্টেড। এতিয়া দিনত 5 to 6 hours is enough, মানে মই যিমান নিজৰ হেৰিটো দেখি। নমস্কাৰ দৰ্শকসকল, আনফিল্টাৰ্ড টক উইথ মামনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই এনেকুৱা এজন অতিথিক লৈ আহিছোঁ। তেখেতক হয়তো আপোনালোকে বহুতে দেখি চিনি পাইছে, তথাপিও মই চিনাকি কৰি দিওঁ। এয়া হৈছে শুভ প্ৰসাদ, আৰু তেওঁ NEET UG 2026ৰ নৰ্থ ইষ্ট টপাৰ। আৰু মানে মোৰ আজি এই সৌভাগ্য যে মোৰ এই পডকাষ্টলৈ শুভক মানে মাতিব পাৰিলোঁ, আৰু শুভে মোক অকণমান সময় দিব পাৰিলে, তাৰ কাৰণে তোমাক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু প্ৰথমেই তোমাক ইমান এটা ভাল ৰিজাল্ট কৰিছা, তাৰ কাৰণে বহুত 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 অভিনন্দন। দৰ্শকসকল, NEET এক্সামটো কিমান কঠিন আপোনালোকে সকলোৱে গম পায়, আৰু তাৰ কাৰণে কিমান কষ্ট, ধৈৰ্য, একাগ্ৰতা, লগতে বহুতখিনি ত্যাগ কৰাৰ পাছতহে NEET ক্ৰেক কৰিব পাৰে। লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে এই NEET ক্ৰেক কৰিবৰ কাৰণে সপোন থাকে বা কষ্ট কৰে, আৰু তাৰ মাজতে যেতিয়া নৰ্থ ইষ্ট টপাৰ হয়গৈ, তেতিয়াহ'লে তেখেতে কিমানখিনি কষ্ট বা ত্যাগ কৰিছে নকলেও হ'ব, আপোনালোকে গম পাইছে, অনুমান কৰিব পাৰিছে। আজি আমি শুভৰ লগত কথা পাতিম। শুভে কেনেধৰণে ইমানখিনি সফলতা অৰ্জন কৰিলে। আশা কৰোঁ এই ভিডিঅ'টো চাই উপকৃত হ'ব আপোনালোক, কাৰণ অকল NEET বুলিয়েই নহয়, JEE আদি কৰি বিভিন্ন কম্পিটিটিভ এক্সামত আমাৰ ছাত্ৰ ছাত্ৰীসকল বহে। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শুভ নিশ্চয় আদৰ্শ হ'ব, আৰু কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি বা কেনেধৰণৰ ষ্টাডি প্লেন কৰিছিলে সেইখিনিয়ে তেওঁলোকক নিশ্চয় সহায় কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। শুভ, প্ৰথমে তোমাক সোধোঁ, যেতিয়া ৰিজাল্টটো পাইছিলা নৰ্থ ইষ্ট টপাৰ বুলি, ফাৰ্ষ্ট ৰিয়েকশ্যন কি আছিলে? নে তুমি আগতীয়াকৈ প্ৰিপেয়াৰ আছিলা যে মই এনেকুৱা এটা ৰিজাল্ট কৰিম? মেইনলি কি হৈছিলে, যেতিয়া 3rd মে'ত প্ৰথমবাৰ আমি NEET দি আহিছিলোঁ, তেতিয়া NTA ৰ প্ৰভিজনেল আনচাৰ কি মতে মোৰ 700 মাৰ্কছ আহিছিলে। বাট যিহেতু মোৰ OMR অহা নাছিলে, তেনেহ'লে মই ফাইনেল মাৰ্কছটোতো গম নাপাওঁ নিজৰ কিমান আহিছিলে। বাট এটলিষ্ট ফ্ৰম যিমান মই টিক কৰিছিলোঁ বা যিমান প্ৰভিজনেল আনচাৰ কি আহিছিলে, সেই হিচাপে মই 700 আহিছিলে। বাই লাক ডেট পেপাৰ ৱাজ ভেৰি ইজি। মানে তেতিয়া মই সিমান একো বেছি মোৰ হেপিনেছ অহা নাছিলে। মই ভাবিলো যে যদি বহুতে বেছি ইজি পেপাৰ আছিলে তেনেহ'লে মোৰ 700 ওপৰত আহিব লাগিছিলে। তাৰে পিছত 10 দিনো হোৱা নাই আমি আছিলো, আৰু মই ফুটবল খেলিব গৈছিলো। এতিয়া মোৰ ফ্ৰেণ্ডসকলৰ ফোন আহিলে যে চব জানানে নাই, ৰিনিট হৈ গ'ল, NEET কেঞ্চেল হৈ গ'ল। আগতে মই বিশ্বাস কৰা নাছিলো যে এনে চাগে প্ৰেংক কৰি আছে মোক ফোন কৰি কিনে। বাট লাষ্টৰ ফালে মই গম পালো আচ্ছা কেঞ্চেল হৈ গ'ল। চ' মই ভাবিলো যে এইটো চাগে কিবা ভগৱানৰ হেৰি হ'ব পাৰে যে তুমি ইজি পেপাৰত অকমান থাকি গৈছিলা কিবা কাৰণে। চ' মই ভাবিলো এইটো মোৰ চান্স হয়, মই আৰু এবাৰ ভালকে প্ৰিপাৰেশ্যন কৰি কিনে আৰু এবাৰ যদি NEET এক্সামটো দিব লগা হৈছে মই দিওঁ। তেনেহ'লে মই 21 জুন এক্সাম দিবলৈ গ'লো, এণ্ড মই এক্সপেক্ট কৰিছিলো যে এইবাৰতো পেপাৰটোতো টান আহিবই। চ' মই পেপাৰ খুলিলো, পেপাৰ খোলাৰ লগে লগে মই গম পাই গ'লো পেপাৰটো টান হয়। মই পেনিক কৰি আছিলো অকমান, বাট কিবাকে নিজকে অকমান কাম ডাউন কৰি কিনে তাৰপিছত মই এক্সাম দি কিনে ওলালো বাহিৰত। ছাৰহঁতে আকৌ কেলকুলেট কৰিলে, এইবাৰ মোৰ মাৰ্কছ আহিলে 690। এইবাৰ বাট মই বহুত হেপ্পী আছিলো, মই ভাবিলো এইবাৰ বহুত বেছি টান পেপাৰ আছিলে, মই আকৌ 690 মাৰ্কছ পাইছো। তাৰপিছত ৰিজাল্টৰলৈকে ছাৰহঁতে মোক কৈ দিছিলে ৰেঞ্জ এখন যে তোমাৰ 100ৰ ভিতৰতো আহিব পাৰে বা 130 লৈকে যাব মেক্স টু মেক্স। তো মই জানিছিলো যে ভাল এখন ৰেংক আহিব। আৰু এতিয়া NEETৰ ৰিজাল্ট 16 জুলাই ৰাতি 10:30 মানত ৰিজাল্ট অহাৰ কথা হ'ল। ছাৰে মোক ফোন কৰিলে ৰিজাল্ট আহিলে চালানে নাই? ছাৰ চাই আছো, লেপটপটো খুলিছোহে জাষ্ট। চ' মই চালো ৰেংক বোলে আহিলে 133। চ' তেনেকুৱা নাছিলে যে বহুত বেছি হেপ্পী, কাৰণ কিবা নে কিবাটো মই জানিছিলো যে মোৰ সিমানখিনি ৰেংক আহিব।
বাট এতিয়ালৈকে মই গম নাপাওঁ যে মই নৰ্থ ইষ্ট টপাৰ হয় বুলি কিনে কাৰণ NTA অফিচিয়েল ষ্টেট লিষ্ট এখন হেৰি কৰে য'ত গোটেইখন ষ্টেটৰ টপাৰ্ছৰ নাম থাকে চ' সেইটো অহাৰ পিছত মই ভাবিলো আচ্ছা নৰ্থ ইষ্ট টপাৰ এতিয়া অকমান মোৰ লাগিছে যে আচ্ছা মই কিবা এখন কৰিছো মানে প্ৰথম ৰিজাল্টটো পাওঁতে মানে প্ৰথম ৰিজাল্টটো এনেকুৱা নাছিল কাৰণ কাৰণ যদি মই সঁচাকে কথা কওঁ তেনেহলে মই সঁচাকে ভাবিছিলো যে মোৰ আণ্ডাৰ 100 ৰেংক আহি যাব যে বাট মই 133 দেখি কিনে মই ভাবিলো অকমান ক'বাত থাকি গলো আৰু বাট নৰ্থ ইষ্ট টপাৰ শুনাৰ পিছত অকমান ভাল লাগিছে তাৰমানে তুমি যিমান এক্সপেক্ট কৰিছিলা সিমানখিনি নহলগে মানে তোমাৰ মতে নহলগে কিন্তু যে নৰ্থ ইষ্ট টপাৰ কাৰণে অকনমান ৰিলেক্স আৰু যে কিবা অকমান কিবা এটা হ'ল আসাম টপাৰ বা নৰ্থ ইষ্ট টপাৰ হোৱাৰ কাৰণে ৰিনিট যেতিয়া হ'ল কেনচেল হৈছিলে তেতিয়া মানে তুমি পজিটিভলি লৈছিলা যে ভগৱানে মোক কিবা এটা চান্স দিছে যিখিনি মই কৰিব নোৱাৰিলো সেইখিনি মই আকৌ এবাৰ পুৰা কৰিম কিন্তু বহুতে ষ্টুডেণ্টে এনেকুৱা নকৰিবলগীয়া কামো কৰিছে বহুত বেছি ডিপ্ৰেছ হৈ গৈছে হয় নে নহয় গতিকে মই মানে তোমাক সুধো যে সেনেকুৱা ইনচিডেণ্ট যদি আগলৈও হয় মানে ষ্টুডেণ্টে নিজকে কেনেকে মানে হেৰি কৰিব লাগিব যেনেকে তুমি কৰিলা তেনেকে কৰাটো উচিত মানে পজিটিভলি লোৱাটো উচিত এতিয়া কবলৈ গ'লেতো এইটো ইজি হয় মোৰ ফালেদি কবলৈ যে মই পজিটিভলি লৈছিলো বা মই ভাবিছিলো যে ভগৱানে মোক চান্স এটা দিলে যে মই ভাল কৰিলো ৰিজাল্টটো বাট চবৰে ক্ষেত্ৰতো তেনেকুৱা নহয় কোনোবাই ইণ্ডিয়াত তেনেকুৱাও মানুহ আছিলে যোনে 720 আউট অফ 720 স্ক'ৰ কৰিছিল ইহঁতেতো ভাবি আছে চাগে এইটো কি হৈ গ'ল আমাৰ বাট মই কম লাইফ ইজ আনপ্ৰেডিক্টেবল আমি একো ক'ব নোৱাৰো চ' এনেকুৱা নহয় যে লাইফে আমাৰ ওপৰত চেলেঞ্জেছ থ্ৰ' কৰিলে আমি ডিপ্ৰেছ হৈ যাব লাগে যদিও অকমান আমাৰ মনটো বেয়া লাগে ষ্টিল আমাক ৰেডি হ'ব লাগে যদি মই এবাৰ ভাল কৰিছিলো মই এবাৰো ভাল কৰিম এনেকুৱা একো হ'ব নোৱাৰে যে যদি মই লাষ্ট টাইম ভাল কৰিছিলো এবাৰ মোৰ এক্সামটো বেয়া হৈ যাব কাৰণ সেই সময়ত যদি মোৰ প্ৰিপাৰেচন ভাল আছিলে এবাৰ মই আৰু পঢ়ি কিনে আৰু বেটাৰহে কৰিব পাৰিম যদি 720 লাষ্ট টাইম পাইছিলো এবাৰো পাম কনফিডেন্স এটা ৰাখিব লাগে যদিও অকমান মেন্টেলি ডিপ্ৰেছ হৈ যায় কিন্তু নিজকে নিজে মানে চেষ্টা কৰিব লাগে আৰু তুমি সেইটোৱে ক'ব বিচাৰিছা মা দেউতাৰ এই ক্ষেত্ৰত যথেষ্ট ভূমিকা আছে নহয় জানো গতিকে তুমি কি ক'বা মা দেউতাক তোমাৰ এই সাফল্যত মা দেউতাৰ বিষয়ে মা দেউতাকতো মই মানে একো মানে এতিয়া মই ৱৰ্ডছ নাই এতিয়া ডিছক্ৰাইব কৰিবলৈ মানে মোৰ অকমান আছিলে যে মোক ভাল এটা ৰেংক আনিব লাগে মোৰ মায়েতো সদায় কৈছিলে ইমান প্ৰেছাৰ ল'ব নালাগে তুমি ভাল এটা কলেজ এখন পাই যাবা কিবাখন কলেজ এখন পাই যালে হৈ যাব বাট মোৰ ভিতৰত এটা আছিলে যে কলেজ এখন যোৱা বেলেগ কথা আৰু টপ কৰি কিনে ক'বাত যোৱা বেলেগ কথা চ' মই সদায় অকনমান স্পেচিয়েল কৰি মানে বেলেগৰ পৰা অকনমান বেলেগ কৰিবৰ মানে তোমাৰ এটা মন আছিলে সেইটোৱে মোৰ মানে গোটেই 2 বছৰৰ জাৰ্নিটো ক্লাছ 11 এণ্ড 12 মোৰ মাৰ দেউতাই কণ্টিনিউৱাছলি ছাপোৰ্ট কৰিছে মোৰ যেতিয়াও মই অকমান ষ্ট্ৰেছড আউট হৈ গৈছিলো বা মোৰ টেষ্টত মাৰ্কছ কম আহিছিলে তেতিয়া মা দেউতাই কৈছিলে একো নহয় লাষ্ট নেক্সট টেষ্টত আকৌ ভাল কৰিবা যদিও তোমাৰ লাষ্ট টেষ্টটো বেয়া গৈছিল চ' কনষ্টেণ্ট চ'ৰ্চ অফ মটিভেশ্যন যদি এটা ক'বলৈ যাওঁ তেনেহ'লে সেইটো মা দেউতা হ'ব মোৰ মানে তোমাৰ টাৰ্গেটটো আছিলে 720 নে এইমছ দিল্লী মনত মানে কি ভাবলো মানে মোৰ একোৱে টাৰ্গেট নাছিলে তেনেকুৱা মই জাষ্ট ভাবি গৈছিলো এক্সামত মই যাম এক্সামিনেশ্যন হলত মই বহিম পেপাৰটো মই চাম পেপাৰৰ চিটুৱেশ্যনৰ একৰ্ডিং মই এক্ট কৰিম যদি মই এক্সামত ভাবি কিনে যাওঁ যে 720 আনিব যাম কাৰণ এইবাৰ অল ইণ্ডিয়া লেভেলতো 715 হাইয়েষ্ট মাৰ্কছ আই ডোন্ট থিংক চ' সি ভাবি কিনে গৈছিলে যে মই 720 পাম যদি সেইটো ভাবি কিনে যাওঁ তেনেহ'লে সেই গোটেই এটেম্প্ট কৰাৰ গৰ্ব হৈ যাব আৰু এটা কুৱেশ্যনো যদি নোৱাৰা যেন লাগে তেতিয়া ডিপ্ৰেছ হৈ যায় যে ডক্তৰ হ'বা সেইটো তুমি মানে কিমান বছৰৰ পৰা ভাবিছিলা সৰুৰে পৰাই আছিলে নে এনে সাডেন আহিছে সৰুৰ পৰাতো মই তেনেকুৱা একো ভাবা নাছিলো মানে ক্লাছ 10 লৈকেতো মোৰ একচুৱেলি আছিল যে মই ইঞ্জিনিয়াৰিং কৰিম JEE এক্সাম দিম মই বাট ক্লাছ 10ত এনেকুৱা হয় ন অকমান আউট অফ কিউৰিয়চিটি মই ভাবিলো যদি JEE দিয়া আছে 11ৰ অকমান মেথছটো খুলি চাওঁ মই তো ক্লাছ 10 লৈকে মই অনেষ্টলি যদি কওঁ আমাৰ মেথছটো এপ্লিকেশ্যন বেছড আছিলে বহুত বেছি ৰিয়েল লাইফ প্ৰব্লেমছৰ ওপৰত মোৰ ভাল লাগিছিলে মেথছখন ক্লাছ 10 লৈকে মোৰ ফেভৰেট সাবজেক্ট মেথছে আছিলে বাট যেতিয়া মই ক্লাছ 11ৰ মেথছখিনি চালো মই ভাবিলো এপ্লিকেশ্যন চোন মই দেখাই পোৱা নাই মোৰ ইণ্টাৰেষ্টিং লগা নাই চাবজেক্টটো আৰু যেতিয়া মই বায়'লজিটো খুলি চালো মই ভাবিলো এইটো চোন বহুত ইণ্টাৰেষ্টিং আমাৰ হিউমেন বডি বিষয়ে পঢ়াই আছে আমাক ইক'চিষ্টেম এণ্ড এভৰিথিং হাউ দ্য আৰ্থ ছাষ্টেইনছ চ' ইণ্টাৰেষ্ট এটা ক্লাছ 10ৰ বৰ্ডছৰ পিছতে মেইনলি মোৰ ডেভেলপ হ'ল যে বায়'লজিটোতো মোৰ মেইন ছাবজেক্টটো হ'ব এতিয়া মই তাৰপিছত এক্সপ্ল'ৰ কৰিব ধৰিলো যে বায়'লজি যদি আছে ফাৰ্ষ্ট চইচ MBBS আহে মানুহৰ মই ভাবিলো যদি আছে চান্স এটা লৈ চাওঁ MBBS কৰিবলৈ চেষ্টা কৰোঁ যদি এণ্ট্ৰেঞ্চ ওলাই যায় মোৰ
আৰু এতিয়া তোমাৰতো কাউন্সেলিং চাগে ষ্টাৰ্ট হৈছে ন এতিয়া তোমাৰ মানে এইমছ দিল্লীত পোৱাৰ চান্স আছে নে এইটো ৰেংকত নহয় মানে যদি মই এতিয়া জেনাৰেল কেটেগৰীৰ পৰা আছো তো জেনাৰেল কেটেগৰীত মোৰ কেটেগৰী ৰেংক আহিছে 99 তে এতিয়াতো বহুত টান হয় মানে ইম্পসিবল লাগে এইমছ দিল্লী পোৱা মোৰ কাৰণে বাট আফটাৰ দ্যাট দিল্লীৰে কিছুমান কলেজ আছে মৌলানা আজাদ আছে বা বৰ্তমান মহাবীৰ VMMC বা UCMS হওক বা RML হওক এইকেইখন মই টাৰ্গেট কৰি চলিছো যে এইমছ পেৰিফেৰেল এইমছ নাযাওঁ যেনেকৈ কি এইমছ ভুৱনেশ্বৰ আছে যোধপুৰ আছে এইকেইখন পিছত ৰাখিছো প্ৰায়ৰিটি বাট দিল্লীৰ কলেজ কেইখন প্ৰায়ৰিটাইজ কৰিছো তোমাৰ যিটো ৰিজাল্ট হ'ল সেইটোতো সঁচাকে মানে বহুত বেছি ভাল আৰু মানে যিটো এক্সপ্লেইন কৰিব নোৱাৰি এতিয়া এই ৰিজাল্টটো কৰাৰ আঁৰত বহুতখিনি কষ্ট আছে তোমাৰ কষ্ট ধৈৰ্য একাগ্ৰতা ত্যাগ বহুতখিনি আছে নহয় জানো গতিকে তুমি মানে এই দুটা বছৰেই কৈছোঁ বাৰু মই মানে 11-12 এই দুটা বছৰ এই মানে যাত্ৰাটোত এইটো মানে তোমাৰ শিখৰ চুবৰ কাৰণে তুমি কেনেধৰণে আগুৱাইছিলা মানে তোমাৰ কেনেকুৱা ধৰণৰ ষ্টাডি প্লেন হওক বা ষ্ট্ৰেটেজি কেনেধৰণে কৰিছিল অকণমান কোৱা যাতে ষ্টুডেণ্টবোৰেও চাই ভাল পায় মটিভেট হয় যেতিয়া মই 11ত গৈছিলো মেইনলি মই 11ত বেছি একো গম পোৱা নাছিলো যে কি নিট এক্সাম হয় কেনেকুৱা কি পেটাৰ্ণ হয় চ' বেচিকেলি মইতো সেইটোৱে ক'ম যে উইদিন দ্য 2 years এটা জাৰ্ণি এটা আছিলে মানুহে লাহে লাহে শিকি যায় চ' বেচিকেলি যেতিয়া মই ষ্টাৰ্ট কৰিছিলো মই নাজানো যে ইমান বেছি ত্যাগ কৰিব লাগে যে মোবাইল এৰিব লাগিব মোক ফ্ৰেণ্ডছৰ লগত বাহিৰত যাই এৰিব লাগিব খেলিব অকণমান কম্প্ৰমাইজ কৰিব লাগিব মোৰ বাট যেনেকে যেনেকে জাৰ্ণিটো আগবাঢ়ি গৈ আছিলে মই বুজি পালো যে যদি কিবা এখন কৰিব লাগিব মোৰ তেনেহলেতো এইবিলাক কৰিব লাগিব মানে ত্যাগটো কৰিব লাগিব অকণমান মোবাইল খিনি মোক যিহেতু মই অকণমান কমাও ইউজেজটো নিজৰ বা বাহিৰত যোৱাটো নিজৰ অকণমান কমাই দিওঁ বা বাহিৰত যদি আমাৰ ফেমিলি ট্ৰিপছে থাকে আমাৰ কিছুমান এখন 2 বছৰ ক'তো নগলো আমি বাহিৰত আৰু চ' মেইনলি সেইটো এনেকুৱা নহয় যে একেবাৰে মই ভাবি চলিছিলো যে এনেকাই মই কৰি কিনে যাম 11ত মই অকণমান চলি আছিলো বাট 12 ষ্টাৰ্ট হোৱাৰ লগে লগেতো একেবাৰে চিৰিয়াছ হৈ গৈছিলো মই যে মোবাইলটো এতিয়া মোৰ এবছৰে আছে এবছৰ যদি মই কষ্ট কৰিলো তাৰপিছততো টাইম আছে মোবাইল চলোৱা খেলা টাইম আছে চ' মোৰ তেনেকুৱা একো কষ্ট নহল যে এনেকুৱা নহয় যে মোবাইল এৰি দিয়াৰ কাৰণে মোৰ কিবা এটা লষ্ট হৈছে একচুৱেলি চাবলৈ গ'লে মানে এনেকুৱা নহয় যে মোবাইলটো নোহোৱাকে পঢ়িব নোৱাৰি বা থাকিব নোৱাৰি এনেকুৱা নহয় গতিকে মানে তোমাৰ মতে যিমান পাৰি মোবাইলৰ পৰা দূৰত থকাটো ভাল যিমান পাৰি বাট এনেকুৱা নহয় যে মোবাইল বহুতে বেয়া বস্তু এটা হয় কিছুমান বহুত ভাল ইউজেছ আছে মানে এতিয়া AI আহিছে এনেকুৱা নহয় যে কুৱেশ্যন খিনি মই AI পৰা সলভ কৰাই লওঁ বাট AI কিছুমান এনেকুৱা বস্তু কৰি কিনে দিব পাৰে আপোনাক যোনটো আমি ভাবিবও নোৱাৰো যদি ডাঙৰ পেজ এটা আছে ফটো মাৰি কিনে দি দিলো সামাৰাইজ কৰি দিব সেইটো মই সাপোজ 10 মিনিট মান লাগিলে হয় পঢ়োতে মোৰ পেজখন এতিয়া মই 1 মিনিটৰ ভিতৰত সেই গোটেই ইনফৰমেশ্যন খিনি পঢ়িব পাৰো মানে চমুকে পাই এভৰিথিং হেজ প্ৰ'জ এণ্ড কনছ চ' তেনেকুৱা বস্তু মোবাইলটো যদি ভালকে চলাব পাৰি মানুহে ভালকে ইউজ কৰিব পাৰে তেনেহলে বহুতে ভাল বস্তু হয় আৰু যদি আৰু মানে সেই পঢ়াৰ নামত যদি মোবাইলটো লৈ মিছ ইউজ হয় নিজৰে সেইটোতো নিজে ভাবিব লাগিব ন যে মই পঢ়া সময়ত কৰি আছো এইবিলাক যে মোৰ অকমানটো লছ হৈ আছে নিজে অকমান বেয়া লাগিব যে মই পঢ়াৰ পিছত কৰি লওঁ এইবিলাক যদি তাৰমানে তুমি একেবাৰে বাদ দিয়া নাই চাইছা কিন্তু অলপমান একেবাৰে বাদ দিবা আই ডোন্ট থিংক সো কোনেও পাৰিব অকমানটো কামত আহিব সোশ্যাল মিডিয়াত আছিলা না নাই এদৰে ইনষ্টাগ্ৰাম ফেচবুক নাই ইনষ্টাগ্ৰাম ফেচবুকতো নাছিলো মই ইনষ্টাগ্ৰাম ফেচবুকতো নাছিলে মোৰ হোৱাটছএপত আছিলো কাৰণ আমাৰ টিচাৰ্ছে পঢ়াইছিলে হোৱাটছএপত মেটেৰিয়েলছ সেইটোতো ইম্পৰ্টেণ্ট হোৱাটছএপটো আজিকালি মানে ফৰ্মেলে হৈ গৈছে কাৰণ কিয় স্কুল হওক কোচিং হওক টিউচন হওক সব গোটেইবোৰ বাট মোৰ নিজৰ ফোন নাছিলে মোৰ মই মানে মাৰ ফোনে ইউজ কৰিছিলো সেইটো মোৰ আৰু এটা প্লাছ পইণ্ট এটা আছিলে যে মই বেছিকে চাব নোৱাৰো কাৰণ নিজৰ ফোন থাকিলে অকমান থাকে ন যে আৰু মানে ফোনটো ল'বলৈ যাওঁতেও মাৰ পৰা পাৰ্মিশ্যন ল'ব লগা হয় গতিকে অকণমান মায়ে গালি পাৰি দিয়ে কেতিয়াবা কিমান ফোন চাব গতিকে মানে সেইটো কাৰণে ভাল হৈছিলে আৰু ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এই তিনিটাৰ ভাল লগা ছাবজেক্ট কোনটো আছিলে অনেষ্টলি ক'বলৈ গ'লে মোৰ ফিজিক্স ফেভৰেট ছাবজেক্ট আছিলে কাৰণ মই যেনেকে আগতেও ক'লো মোৰ 10ত মেথছ ফেভৰেট আছিলে চ' ফিজিক্স এনেকা বস্তু এটা হয় য'ত কনচেপ্টছ আৰু মেথছ একেলগে মিক্স হৈ যায়
তো সেইটো এটা ক্ৰাইটেৰিয়া থকাৰ কাৰণে মোৰ ফিজিক্সটো প্ৰব্লেম সলভিং মই বেসিক্যালি বেছি ভাল পাওঁ তো ফিজিক্সত মই প্ৰব্লেম এটা সলভ কৰোঁতে মেথছো আহিছে তাতে কিবা ভাবিও আছো অকমান মোৰ ভাল লাগিছিলে বেসিক্যালি আৰু তেনেকা মোৰ বায়োলজিও ভাল লাগিছিলে জাস্ট ফৰ গেইনিং ইনফৰমেশন বাট এটা নেগেটিভ আছিলে যে বায়োলজিত বহুত মুখস্থ কৰিব লগা হয় সো সেইটো মোৰ ইমান বেছি ভাল নালাগিছিলে মানে তুমি মুখস্থ কৰি বেয়া পাইছিলা অকমান বেয়া পাইছিলে সাধাৰণতে ফিজিক্সটো ষ্টুডেন্ট বিলাকে ফিজিক্সটো বেছি টান পায় আৰু সেই কাৰণে ফিজিক্সৰ মাৰ্কছটোৰ কাৰণে মাৰ্কছবোৰ কমি আহি যায় কাৰণ ফিজিক্সত কম নম্বৰ পাই কাৰণে টোটেল স্কোৰ কৰোতে কমি যায়গৈ আমাৰ টিচাৰ্ছে আমাক যেনেকৈ কৈছিলে যে নিটত তিনটা সাবজেক্ট থাকে বায়োলজি কেমিষ্ট্ৰি এণ্ড ফিজিক্স তে বায়োলজি হৈছে যোনে এক্সামটো পাছ কৰিবলৈ হেল্প কৰে ফিজিক্স আৰু কেমিষ্ট্ৰি হৈছে যোনটো ৰেংক আনিবলৈ হেল্প কৰে যদি তুমি বায়োলজিত বেছিকে মাৰ্কছ আনিছা তুমি পাছ কৰিবা কলেজ এটা পাই যাবা যদি তুমি ফিজিক্স আৰু কেমিষ্ট্ৰিও মাষ্টাৰ কৰি লোৱা তেতিয়া তোমাৰ ৰেংক আহিব কাৰণ যদি আপুনি চাই তেনেহলে মোৰ এবাৰ বায়োলজিত আউট অফ 360 350 মাৰ্কছ আহিছে এতিয়া মোৰ অল ইণ্ডিয়া ৰেংকটো 133 হৈছে বাট অন দ্য বেচিছ অফ পাৰ্চেণ্টাইল কেলকুলেশ্যন মোৰ বায়োলজিত ৰেংক হৈছে 28000 মানে 28000 ষ্টুডেন্টছে মুতছে বেছি পাইছে বায়োলজি আৰু মই জাস্ট দুটা কোৱেশ্চন ভুল কৰিছিলো আউট অফ 90 কোৱেশ্চনছ ইন বায়োলজি তথাপিও তোমাৰ আগত 28000 সেইটো কিয় হ'ল কাৰণ মই ফিজিক্সত মই 175 পালো যোনটো সবে কৈছে যে পেপাৰটো বহুত টান বেছিকে টান আছিলে তো সেইটো কি কৰিলে মোৰ ৰেংকটো আনিবলৈ পাছ কৰিবলৈ বায়োলজি হেল্প কৰিলে মোৰ বেছ এটা বনি গ'ল তাৰ ওপৰত বিল্ড আপ কৰিবলৈ ফিজিক্সে মোক ৰেংক আনিবলৈ হেল্প কৰিলে ফিজিক্স আৰু কেমিষ্ট্ৰি মেইন যিসকলে ভাবি থাকে যে নিটৰ কাৰণে ফিজিক্সটো ইমান ইম্পৰ্টেণ্ট নহয় তেখেতসকলে গম পাইছেই যে ভাল স্ক'ৰ কৰিবলৈ হ'লে ফিজিক্সটো একদম ভালকৈ লৈ যাব লাগিব বায়োলজি যেনেকৈ পঢ়িছে কেমেষ্ট্ৰি যেনেকৈ পঢ়িছে তোমাৰ পৰা জানিব বিচাৰিম যে নিট ক্ৰেক কৰিবৰ কাৰণে NCERT বুকছখন কিমান প্ৰয়োজন নে কোচিঙতে হৈ যায় কোচিংটোতো লৈছাই তুমি ধৰা কোচিংটো লৈছিলো বাৰু বাট যদি মই কাৰেণ্ট ট্ৰেণ্ডটো চাওঁ ট্ৰেণ্ডৰ হিচাপে NCERT আহে গোটেইখিনি ফিজিক্স আৰু কেমিষ্ট্ৰিটো মই ক'ব নোৱাৰো কাৰণ কুৱেশ্যনটো কভাৰ পৰা বনাব পাৰি বাট বায়োলজি মই যিমান দেখিছো ৰিচেণ্ট ট্ৰেণ্ডৰ মতেতো NCERT আহে বাট কিছুমান ষ্টুডেণ্টছক মই দেখিছো এই NCERTৰ হেৰিৰ কাৰণে যে NCERT আহে যে ৰিচেণ্ট টাইমছত এক্সট্ৰা খিনি যে কোচিঙৰ মেটেৰিয়েল থাকে সেইখিনি এৰি দিয়ে যে NCERT আহে মোক কিয় পঢ়িব লাগে বাট মোৰ এটা ভিউ এটা হৈছে যে এইটো ৰিচেণ্ট ট্ৰেণ্ড এটা হয় এই ট্ৰেণ্ডটো কেতিয়াও ভাঙিব পাৰে যদি NTR মন গ'ল যে আজি মই বায়োলজি টান বনাই দিওঁ কিবাখন কুৱেশ্যন এখন যদি এটাও কুৱেশ্যন আহি যায় আউট অফ NCERT আহিলে ন কিবা এটা তোমাৰ নপঢ়াৰ কাৰণে তোমাৰ এৰ খাই গ'ল কুৱেশ্যনটো বাট যদি তুমি পঢ়িলা হয় মানে আনপ্ৰেডিক্টেবল আৰু আনপ্ৰেডিক্টেবল সেইটো বাট ৰিসেন্ট ট্ৰেন্ডছৰ মধ্যেতো NCERT মোস্ট ইম্পৰ্টেন্ট বস্তু নিটটো ইমান ইজি নহয় গতিকে বোৰ্ডৰ এক্সাম আৰু নিটৰ এক্সামটো কমপ্লিট ডিফাৰেন্স গতিকে ইয়াতে গোটেইখিনিয়ে কোচিঙত যিখিনি পঢ়িছে বা NCERT মানে গোটেইখিনিয়ে সমানে লৈ যোৱাটো ভাল নাই জানো আৰু তুমি কোচিং ক'ত কৰিছিলা কোচিংটো মই এলএনতে কৰিছিলো এলএন গুৱাহাটী ন আৰু তাৰ টিচাৰবোৰৰ পৰা কেনেকুৱা মানে টিচাৰ্ছ বহুত সাপোৰ্টিভ হয় এলএনৰ মানে যদি সৰু এটাও ডাউট থাকে বা সৰু এটাও প্ৰবলেম থাকে ছাৰক কেতিয়াও ফোন কৰি দিব পাৰি মই নিজে ছাৰহঁতক ৰাতি 10টা মানতো ফোন কৰিছো ছাৰহঁতি সদায় উঠাই লয় কল পিক আপ কৰে এনেকুৱা নহয় যে ছাৰহঁতি ইগনোৰ কৰি দিয়ে কেতিয়াও ছাৰে কয় যে তোমালোকৰ জাৰ্নি আমাৰ লগতো গৈ থাকে ন আমিও হেৰি কৰি আছো তোমালোকৰ লগত আগুৱাই নিবলৈ চেষ্টা কৰি আছো আমাৰো কষ্ট হৈ আছে সো যিমানে বেটাৰ তোমালোকক হেল্প কৰিম আমি সিমানে বেটাৰ ৰিজাল্টছো আহিব কিমান সময়কে পঢ়িছিলা ডেইলি মোৰ তেনেকুৱা একো হিচাপ নাছিলে মানে যেতিয়া আমাৰ ৰেগুলাৰ ক্লাसेছ চলিছিলে তেতিয়াতো আৰু স্কুল থাকে কোচিং থাকে তেতিয়া বেছিকে টাইম নাপাওঁ তেতিয়া দিনত 5 to 6 hours is enough মানে মই যিমান নিজৰ হেৰিটো দেখি কিনে চলিছো বাট যেতিয়া আমাৰ ক্লাছেছ অফ হৈ যায় প্ৰি বৰ্ডছৰ পাছত আমাৰ ক্লাছেছ গোটেই অফ হৈ যায় তেতিয়াতো গোটেই দিনটো আমাৰ ওচৰতে থাকে টাইমখিনি সো তেতিয়াতো ফুল প্ৰিপাৰেশ্যন নিটৰ কাৰণে কৰি আছিলো আমি সো তেতিয়া যদি মই ক'বলৈ যাওঁ তেনেহ'লে মই কেতিয়াবা 12 ঘণ্টা 13 ঘণ্টাও পাৰ কৰি দিছো পঢ়ি কিনে মানে যোনদিনা ধৰা তোমাৰ মুড আহিছে যে মানে পঢ়াটো মোৰ কাৰণে হবি নিচিনা এটা হৈ গৈছিলে এনেকুৱা নহয় যে মোৰ প্ৰেছাৰ এটা আছে যে মোৰ 15 ঘণ্টা পঢ়িবই লাগিব সেইটো নহয় মোক নিজে ভাল লাগিছিলে পঢ়োতে নলেজ গেইন কৰোতে কিবা মোক ভাল লাগিছিলে এনেকুৱা নহয় যে মই ফোৰ্সড ষ্টাডি কৰি আছো তো মই পঢ়ি গৈ আছো কেতিয়া টাইম পাছ হৈ যায় মই গম নাপাওঁ বেছিকে সো তেনেকুৱা নাছিলে কেতিয়াবা মই 10 ঘণ্টা পঢ়িছো কেতিয়া পাছো কৰিছো কোনোবা দিন মই পঢ়াও নাই ৰিলেক্স কৰো আজি কোনোবা দিন বহুত বেছিকে পঢ়ি দিও প্ৰেছাৰ থাকিলে বাট তেনেকুৱা একো নহয় যে ইমান ঘণ্টা পঢ়িলে সিলেকশন হ'ব
কিছুমানৰ IQ বেছি থাকে, ইহঁতি কম টাইমত বেছি বস্তু বেছি গ্ৰেস্প বস্তু। কৰিব পাৰে, কিছুমানৰ অকমান বেছি টাইম লাগে। চ' সেইটো কথা নাই, নিজৰ হিচাপে নিজৰ এডজাষ্ট হিচাপত। কৰিব লাগিব কিমান পাৰ্চেণ্ট। গতিকে তুমি যিহেতু পঢ়ি ভাল পাইছিলা, সেই হিচাপত তাৰমানে তুমি যেতিয়া এই 2টা বছৰ পঢ়িছিলা, নিটৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলা, তেতিয়া মানে তুমি মানে ধৰা এনেকুৱা হৈ যোৱা নাই যে কেতিয়াবা নাই একদম মানে ষ্ট্ৰেছ হৈ গৈছিলে বা বাৰ্ণ আউট হৈ গৈছিলে, এনেকুৱা ধৰণৰ ফিল তোমাৰ অহা নাছিলে চাগে? নাই, এইটো মোৰ হৈছিলে নিটৰ 1.5 মাহ মান আগত হৈছিলে এইটো। 1.5 মাহ আগত হৈছিলে। মানে কি হৈছিলে, বেচিকেলি কেমেষ্ট্ৰিটো মই ভালে পাইছিলো, সিমানো বেয়া নালাগে, বাট কেমেষ্ট্ৰি চাবজেক্ট এটা হয় য'ত ফিজিকেল কেমেষ্ট্ৰি, ইনঅৰ্গেনিক কেমেষ্ট্ৰি, অৰ্গেনিক কেমেষ্ট্ৰি, যাৰ ভিতৰত ইনঅৰ্গেনিক কেমেষ্ট্ৰি মোৰ বহুত বেয়া লাগে। তাতে বেছিকে মুখস্থ কৰা বস্তু, মানে বায়লজি যেনেকে মুখস্থ কৰা বস্তু, তাতে ইনফৰমেশ্যন আছে যোনটো মই ভাল পাওঁ পঢ়ি কিনে, বাট ইনঅৰ্গেনিক কেমেষ্ট্ৰি হৈছে কিবাকে আৰু মুখস্থ কৰি আছো। লাষ্টৰ ফালে আমাৰ চেপ্টাৰ এটা আছে পি ব্লক বুলি, চ' সেইটো মই পঢ়ো, যিমানে নপঢ়ো কিয় মই পাহৰি যাওঁ। তো মই লাষ্টত ভাবিলো কি কৰি আছো, কুৱেশ্যন আহিলে চোন চেছ হৈ যাম মই এক্সামত। ভাবি ভাবি ইমান বেছি মোৰ হেৰি হৈ গ'ল। তাৰপিছত লাষ্টৰ ফালে টিচাৰ্ছে আমাক ক'লে যে বেছি তুমি টেনশ্যন লৈ আছা, তেনেকা একো কৰিব নালাগে, যদি তোমাৰ মুখস্থ নাই কাৰো নহ'ব, এনেকা কিয় ভাবিব লাগে আৰু তোমাৰ যে তোমাৰে মুখস্থ হোৱা নাই। চ' লাষ্টৰ ফালে অকমান বাৰ্ণ আউট হৈছিলে, বাট লাহে লাহে সেইটো পেৰেণ্টছৰ লগত কথা পাতি কিনে বা টিচাৰ্ছৰ লগত পাতি পেলাই মানে তুমি নিজকে চৰ্ট কৰি ল'লা আৰু। গতিকে এনে তুমি মানে ভাবা নেকি যে ডিউৰিং মানে এই জাৰ্ণিটোত তোমাৰ এক্সাৰচাইজ বা মেডিটেশ্যন এনেকুৱা ধৰণৰ কিবা এটা পাৰ্ট ৰাখিব লাগে নেকি পঢ়াৰ মাজত? সেইটো বহুত ইম্পৰ্টেণ্ট হয়। যদি মই অনেষ্টলি কওঁ, মই 11ত ৰাতিপুৱা উঠি কিনে ৰানিং কৰিব গৈছিলো, জগিং টাইপৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰ এভৰিডে জগিং কৰিছিলো। 12তো কৰিছিলো আধাখিনিলৈকে, বাট মানে এতিয়া সেইটোৱে বাৰ্ডেন বুলি সেইটোৱে কয়, কাৰণ 12ৰ আধাৰ পিছত ইমানে বেছি প্ৰেছাৰ বাঢ়ি গ'ল, সেইখিনি সময় মই ভাবিলো মানে এনেকুৱা নহয় যে মই কৰিলে মোৰ কিবা লছ হ'ল হয়, বাট মোৰ চাইকলজিকেলি মোক লাগিছিলে যোনখিনি সময়ত মই ৰানিং কৰিব যাম সেইখিনি সময়তো মই পঢ়িয়ে লওঁ। চ' সেইকাৰণে মোৰ লাষ্টৰ ফালে 6-7 মাহ মান ৰানিং কৰা নহ'ল বা মেডিটেশ্যন কৰা নহ'ল, বাট তাৰে আগতো মই ৰেগুলাৰলি কৰিছিলো। সেইটো দি মাইণ্ডটো অকমান ফ্ৰেছ থাকে, মাইণ্ডটো কাম হৈ থাকে আৰু। গতিকে মানে এইটো কৰিলে ভাল, কৰিব পাৰিলে। পেৰেণ্টছৰে চুজ কৰিছিল নে ডক্টৰ হ'ব লাগিব বুলি তুমি নিজে ভাবিছিলা? মই মানে যেনেকে মই ক'লো, মোৰ JEE মন আছিলে 10ৰ ফালে, বাট সেইটোৱে চিলেবাছটো চোৱাৰ পিছত মই ভাবিলো মানে সেইটোৱে নিটটো কৰাটো বেছি ইণ্টাৰেষ্টিং লাগিছিল মোক। পেৰেণ্টছৰ ফালৰ পৰা মানে কোনো প্ৰেছাৰ নাছিলে, মানে পেৰেণ্টছে আগৰ পৰা কৈ থৈছিলে তুমি JEE কৰিবা নে কি, মোৰ মতেতো নিট কৰিব লাগে, পেৰেণ্টছে আগতে কৈ থৈছিলে, বাট পেৰেণ্টছে এনেকুৱা কোৱা নাছিলে যে একদম কৰিব লাগে, তুমি যি কৰিবা আৰু, বাট পেৰেণ্টছে ছাজেষ্ট কৰিছিলে তুমি নিটে দিয়া, বাট লাষ্টৰ ফালে ময়ো হেৰিয়ে হৈ গ'লো আৰু। আজিকালি মানে কিছুমান পেৰেণ্টছ থাকে ধৰা নিজে ফুলফিল কৰিব নোৱাৰা কেৰিয়াৰটো ষ্টুডেণ্টৰ ওপৰত জাপি দিয়ে, এনেকুৱা থাকে ন, সেইকাৰণে সুধিছো। গতিকে সদায় পেৰেণ্টছ আৰু ষ্টুডেণ্টৰ মাজত আণ্ডাৰষ্টেণ্ডিঙৰ মাজত যদি কেৰিয়াৰটো লৈ যোৱা যায়, তেতিয়াহ'লে নিশ্চয় মোৰ মতে চাগে ছাকচেছ হয় আৰু। নহয় মানে মই ইয়াতে মোৰ থিংকিংটো অকমান অল্ড স্কুল টাইপ হয়। মই ভাবো যদিও পেৰেণ্টছে কৈ আছে তোমাক এইটোৱে কৰিব লাগে, তো মই ভাবো এজ এ চাইল্ড, মানে পেৰেণ্টছে আমাক ইমান কৰি কিনে দিছো, লাইফৰ 2 বছৰ যদি আমি কিবা কষ্ট কৰি কিনে পেৰেণ্টছক কিবা দি দিব পাৰো, সেইটো নিজৰ ভিতৰত কিবা এখন মোৰ অকমান হেৰি লাগে যে আমাৰ ডিউটি এটা আছে এটলিষ্ট যে কিবা এখন ফুলফিল কৰি কিনে দিব পাৰো। বাট যদি নিজৰ বেটাৰ প্লেনছ আছে যে মই এইটো কৰি কিনে ছাকচেছফুল মানুহ এজন হ'ব পাৰো, তেনেহ'লে নো ৱৰিজ। বাট যদি একেবাৰে ঘৰতে পৰি আছো, আৰু পেৰেণ্টছে মোক জোৰ কৰি আছে এইটো কৰাত, তেনেহ'লেতো সেইটো বেয়া কথা লাগে মোক। যদি বোলে একদম বেয়া হেৰি হৈ গৈছে, তুমি মানে ভাবা যে ইমানখিনি কৰিলে জন্ম দিয়াৰ পৰা, গতিকে মই তেওঁলোকক ৰিটাৰ্ণ কিবা এটা দিওঁ যাতে তেওঁলোক খুজিছে মোক সেইটো কৰিবলৈ, তেনেহ'লে মোৰ ডিউটি হয় মই কৰি দিব। ভাল লাগিছে যে তুমি ইমান কম বয়সতে মানে পেৰেণ্টছৰ কথা ভাবিছা। মানে আজিকালি যিটো জেনেৰেশ্যন, মানে বহুতে মাক দেউতাকক ফাঁকি দিয়ে, কিবা কৰে, কিন্তু তুমি ইমানখিনি ভাবিছা, মানে খুব ভাল লাগিছে। নহয় মানে মোৰ যিমান থিংকিং হৈছে যে যোনখিনি আমি কেছেছ শুনো এইবিলাক, তাতে মোৰ মতে কিবা কমিউনিকেশ্যন গেপ এটা থাকে, য'ত ষ্টুডেণ্টছে নিজৰ পেৰেণ্টছৰ লগত ইমান অপেনলি কথা পাতিব পৰা নাই, যে বুজাব পৰা নাই যে মোৰ এইটো কৰাৰ ইচ্ছা নাই, বা পেৰেণ্টছে বেছিকে ফ'ৰ্চ কৰি দিয়ে কিছুমান ক্ষেত্ৰত। চ' দুফালেও মানে মেক্সিমাম মানে কিবা মিডিল এটা ওলাব লাগিব আমাক, য'ত দুজনে ছেটিছফাইড হয়। আৰু মানে পেৰেণ্টছ আৰু চাইল্ড সদায়
ফ্ৰেণ্ডলি হ'ব লাগে তেতিয়া মানে সেই কিবা যদি প্ৰবলেম হৈছে আমাৰ দুনিয়াখনত আছে গুণ পেৰেণ্টছে আছে ন আমাৰ কিবা প্ৰবলেম থাকিলেও গোটেইখিনি ক'ব লাগে তেতিয়াহে চৰ্ট আউট হ'ব লৈ পেলাই যদি মনৰ ভিতৰতে থাকিলে আৰু প্ৰবলেম বাঢ়ি বাঢ়ি গৈ থাকে নহয় জানো আৰু এতিয়া এটা কথা সুধো এই যেতিয়া ৰিনিট হ'ল এতিয়াতো গমেই পাইছা এইবিলাক CJP কিবা কিবি হৈছিলে প্ৰটেষ্ট হৈছিলে তেতিয়া মানে তুমি সেইটো সময়ত কি ভাবিছিলা মানে এইটো হোৱা উচিত আছিল নে তুমিতো ধৰাচোন বিজি আছিলা ৰিনিটৰ কাৰণে তথাপি এনে কি ভাবিছিলা মানে প্ৰথম ৰিয়েকচন কি হ'ব মানুহৰ মানে 2 বছৰ কষ্ট কৰিলে তাৰ পিছত ৰিনিট হোৱাৰ পিছত ফ্ৰাষ্ট্ৰেচন সবৰে থাকে মই বহুত খঙত আছিলো কি ফালতুমি কৰি আছে এইবিলাক এনেকা কেনেকে ৰেন্ডমলি আহি কিনে কেনসেল কৰি দিব পাৰে ইমান বছৰৰ কষ্ট আৰু CJP প্ৰটেষ্টৰ কথাটো হ'ল হেতু মানে তেতিয়ালৈকে হিমান বেছি কিবা হেৰি হোৱা নাছিলে মানে আমাৰ হেতু মেইনলি যিমানখিনি হৈছে হেতু নিটৰ পাছতে হৈছে আৰু আমি গুৱাহাটীত থকা মানুহ মেইনলি প্ৰটেষ্টটো কি হ'ল আৰু হেখিনি দিল্লীৰ ফালে হ'ল আমাৰ গুৱাহাটীতো প্ৰটেষ্ট হৈছিলে হেতু হেদিনাখন বিৰাট বৰষুণ দিছিলে আমাৰ ঘৰৰ ফালে গোটেই বানপানী হৈ ৰাখিছিলে সো মই ভাবিছিলো এবাৰ ওলাই যাম চাবলৈ বাট সেই পানীৰ কাৰণে যাব নোৱাৰিলো মানে এনেই প্ৰটেষ্ট হোৱাটো ভাল কিন্তু পিছফুলি হোৱাটো ভাল কাৰণ আমাৰ ষ্টুডেন্ট খিনিৰ কথাটো ভাবিবই লাগিব ৰিজন এটাটো আছিলে ন হেতু লেজিটিমেট ৰিজন এটা আছিলে ৰিজনটো ভাল আছিলে কিন্তু পিছফুলি যদি হৈ যায় সলভ হৈ যায় আৰু তাৰ এফেক্টও হ'ল বাৰু এটা হ'ল ভাল এটা কাম হ'ল এইখিনিতো গম পালোৱে তোমাৰ আৰু তুমি ক'লাই এতিয়া দিল্লীতে পঢ়াৰ এইম গতিকে খুব ভাল লাগিছে আৰু তুমি JW দিছিলা নেকি JW দিছিলো মই তাতেতো ক্ৰেক কৰিছা কিজানি তাতে কৰিলো মই মানে মেথছটো মোৰ নাছিলে জানে বাৰু মই মেথছটো ভাল পাইছিলো সো মই 10ত অকমান 11ৰ পঢ়িছিলো বাৰু তো মই JW দিব গৈছিলো মই ভাবিছিলো ফালি আহিম একদম কিনো যাব সো মই পেপাৰ খোলা লগে অকমান মোক লাগিলে আচ্ছা ইমানো বেছি হেৰি নহয় বাট ষ্টিল মোৰ ৰিজাল্ট আহাৰ পিছত 98% মান আহে গৈছিলে মেথছ মই ভাবিছিলো নকৰো সলভ বাট মই ভাবিলো এবাৰ খুলি কিনে চাওঁ মই খোলাৰ লগে লগে এটা কোৱেশ্চন দেখা পালে সেইটো মই সলভ কৰি দিলো মেথছত ভাল লাগি গ'ল মনটো সো +4 হৈ গ'ল মেথছত আৰু মোৰ বহুত ফ্ৰেণ্ডছ আছিলে ইহঁতি দিছিলে JW সো ইহঁতি তুক্কা মাৰি আহিছিলে যে তুক্কা মাৰে হেৰি ইহঁতৰ -10 মাইনাছত মাৰ্কছ তাৰমানে তুমি মেথছত এটা কৰিছা এটা কুৱেশ্চন কৰিছা মেথছ মানে এটা কুৱেশ্চন কৰি পেলাই JW 98% পাইছে গতিকে কিমান ব্ৰেইনি কিমান টেলেণ্টেড সব আপোনালোকে গম পাইছে আৰু আগলৈ এনেকে আৰু বহুত বহুত ভাল খবৰ পাই থাকিম আৰু মই যেহেতু মোৰ ঘৰত লৈছো সেইকাৰণে মই দেখুৱাব পৰা নাই কিন্তু মই জানো চবে বহুত কিবা কিবি বহুত মেডেল পাইছে মই দেখিছো ষ্টেটাছত মানে অলিম্পিয়াড কিবা কিবি বহুত পাইছে কিন্তু ইণ্টাৰভিউটো যিহেতু মোৰ ঘৰত হৈ আছে সেইকাৰণে মই দেখুৱাব পৰা নাই যদি পাৰো মই চুবৰ পৰা লৈ ফটো ইয়াতে এড কৰি দেখাই দিম মানে কি কি এৱাৰ্ড পাইছে বহুত বেছি টেলেণ্টেড আৰু সঁচাকে তোমাৰ পেৰেণ্টছকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যে ইমান এজন টেলেণ্টেড ল'ৰা তেওঁলোকে উপহাৰ দিছে অসমৰ কাৰণে গৌৰৱ অকল চুবৰ ফেমিলি বা চুবৰ পেৰেণ্টছেই নহয় অসমৰ গৌৰৱ চুব আৰু তুমি এতিয়া যিখিনি তোমাৰ জুনিয়ৰ হ'ব তেওঁলোকক কি ক'ব বিচাৰা মানে অকণমানতো কিবা কোৱা আৰু মেইনলিটো মই হেৰিয়ে ক'ম যে জাৰ্নিটো বহুত দীঘল হয় 2 বছৰ সৰু এটা টাইম নহয় সো বাৰ্ণ আউট হ'ব নালাগে চিল কৰিব লাগে এনেকাও নহয় যে বহুত বেছি মই ফোন চাই আছো বা কিবা বাট পঢ়াৰ লগে লগে তোমালোকক বেলেঞ্চ এটা ৰাখিব লাগে যদিও মই আই উড সাজেষ্ট যদি বাহিৰত গৈ কিনে খেলিব পাৰিছো সেইটো বহুতে ভাল কথা এটা ইভিনিং যাই কিনে 1 ঘণ্টা 1.5 ঘণ্টা খেলিলে একো কথা নাই সেইটো দি মাইণ্ড ফ্ৰেছ হয় আৰু জাষ্ট যেনেকাকে গৈ আছে বস্তুখিনি সেনেকাকে কৰি থাকিবলৈ একো ফ'ৰ্চফুলি কৰিবলৈ চেষ্টা কৰিব নালাগে জাষ্ট যেনেকাকে হৈ আছে যেনেকাকে মই পাৰিছো যোনটো মই পিছত ভাল পাই আছো তেনেকাকে কৰি যাবলৈ লাষ্টত নিটৰ ৰিজাল্ট আহিব তোমালোকৰ গ্যাৰান্টিড সিলেকশন হ'ব যদি নিশ্চয় ভালকে মনোযোগ দি কিনে পঢ়ি যাব লাগে আৰু কনসিস্টেন্সি ৰাখিব লাগে কনসিস্টেন্সি বহুত মানে এনেকা বস্তু হয় যে এদিন পঢ়িলো মই কালি এদিন মই পঢ়িলো ভাগৰি গলো কালি মই চিল কৰি এনেকা নহয় মানে যদিয়ে তোমাৰ বহুতে বেছি বাৰ্ণ আউট যেন লাগিছে তেতিয়া তোমালোকে এনেকা ষ্টেপ ল'বা বাট এনেকাও নহয় যে মই কৈ দিলো যে পঢ়িব মানে চিল কৰিব নালাগে তেনেকাকে সো বেলেঞ্চ এটা ৰাখিব লাগে যেনেকাকে মই কৈ আছো পঢ়া চিল কৰা ফোন চলোৱা সবৰে বেলেঞ্চ এটা থাকে খেলা ফ্ৰেণ্ডছৰ লগত কথা পতা সবৰে এটা বেলেঞ্চ এটা থাকে পেৰেণ্টছৰ লগত কথা পতা গোটেই দিনটো পঢ়িবলৈ নেচেসাৰী হয় এনেকা নহয় আৰু গোটেই দিনটো ফোন চলাব লাগে এনেকাও নহয় বেলেঞ্চ এটা ৰাখিব লাগে আৰু ইয়াতে মানে ইজি ট্ৰিক একো নাই
হাৰ্ড ৱৰ্কিংটো কষ্টটো কৰিবই লাগিব নহয় জানো সেইটোৱে। কষ্ট কৰিবই কষ্ট লাগিব আৰু কৰিবই কষ্ট লাগিব। কৰিলে মানে ফল পাব সেইটোৱে ফল পাবই মানে। তোমাৰ এতিয়া 19ত তুমি দেলহি যাম বুলি ক'লা ন 19ত দিল্লী যাম 19 গতিকে তোমাৰ আগন্তুক শিক্ষাবৰ্গৰ কাৰণে বহুত বহুত শুভেচ্ছা জনালো আশা কৰো আকৌ এনেকুৱা এটা ৰিজাল্ট কৰা যাতে মই আকৌ এবাৰ তোমাক মানে মোৰ পডকাষ্টলৈ মাতিব পাৰো আৰু খুব মানে চাইন কৰা খুব প্ৰাইজ কৰা তাকে কামনা কৰিলো আৰু তোমাৰ মানে ইমান বিজি শিডিউল এতিয়াতো তোমাৰ কাউন্সেলিং কাম চলি আছে এইবোৰ কৰি আছে তাৰ মাজতো তোমাৰ এটা ফোন কৰোতে তুমি আহিলা তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ আৰু এনেকৈয়ে মানে চাইন কৰি যোৱা সাকসেস হৈ যোৱা তাৰ কামনা কৰিলো আৰু দৰ্শকসকল কেনেকুৱা পালে আপোনালোকে জনাব আৰু কিবা যদি কুৱেশ্যন থাকে ক'ব মই পাৰিলে আকৌ মাতিম শুভক আপোনালোকে যদি বিচাৰে গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো ধন্যবাদ